তই তুলতুলিৰ নামটা তোৰ হাতত লিখা লৈছে যে মাত্ৰ হাতত লিখাই নহয় বুকৰ মাজতো লিখি ৰাখিছোঁ মই তুলতুলিৰ বাবা যদি গম পায় তই নাজানে নেকি তুলতুলিৰ বাবা কত খৰেঙা গম নাপায় তুলতুলিৰ বাবা যিহে ঘুমাৰু মানে তুলতুলিৰ বাবা ঘুমিয়ে থাকে আৰু তুলতুলি বাপৰ আগে দিয়ে যায় নিচিনা মই তুলতুলিৰ লগত ফুল নাইট ডিউটি কৰি আহোঁ কিন্তু তুলতুলিৰ বাপ গমেই নাপায় কি কয় তাৰ মানে তোমাৰ দুইজনৰ মাজত ইয়েছ তই যোনটা ভাবিছে ইটাই ললিপপ খাওয়া খাওয়ি সব শেষ এখন তুলতুলিৰ বাপে যদিও গম পায় তুলতুলিক মোৰ লগতে বিয়া দিব লাগিব আৰু যদি নেদে তথাপি কোনো কথা নাই কাৰণ একটা বাছ গাড়ী আহিব একটা যাব পুষ্পা আরে ও পুষ্পা ঘৰত আছে না যদি ঘৰত আছে ফটাফট ওলাই আয় নহলে কিন্তু মই ঘৰ তাকে জুই লগাই দিম কি রে বাবা কি হয়েছে বাহিৰত এত চিল্লাচিল্লি হৈ আছে যে তাকে তো ভাবি আছো মই কিবা হৈ আছে বাহিৰত যাই আছা কি হৈ আছে কি হল ৰাতিপুৱা ইমান গৰম যে তোমাৰ খবৰদাৰ কলম কিন্তু তোৰ বেটাক ভাল কৰি চাবি যাতে তোৰ বেটায়ে মোৰ বেটি তুলতুলিক ভাল নাপায় পুষ্পাৰাজ ধংগী সূৰ্য নদী কৰে গাড়ী চালা তই মোৰ ছাতালত আহিয়া মোৰ ঘৰত আহিতে মোকে দম দিয়া যাব তোৰ বিটিক মই এটা নতুন নাম দিম বাৰ্ণী খাতি কাৰণ তোৰ বিটি বাৰ্ণী খাতিৰ নিচিনা কংকাল বাগাছ আহিলে কোন টাইমত উৰিয়া যাব গমেই নাপাবি তই মোৰ বেটা তোৰ বিটিক ভাল পালেও তোৰ বিটিক মই মোৰ বোৱাৰী নাবনাম খবৰদাৰ কলম কিন্তু বুজাবি ভাল কৰিয়া এই কি হৈছে রে কি হৈছে বাপ্পা ৰাতিপুৱা এত হালাচিলা কৰে না চাবি এটা মই লাষ্ট বাৰৰ কাৰণে কলম তোৰ নাতিক বুজাবি যাতে মোৰ বিটিক লাইন নামাৰে আৰু যদি কিবা করে লাইন মাৰিবাই যায় তাহলে মই লাষ্ট বাৰৰ কাৰণে কলম কিন্তু তোৰ নাতিৰ কলম মই দুই টুকুৰা করে দিম আরে পার্টনার এখন ঘৰত যাম নেকি ৰাতিপুৱাতে আহা ৮টাই বাজিয়ে গেল আৰু ৯টা বাজিলে স্কুলত যাব লাগিব হয় দে যা ময়ো যাং ঘৰত কি রে ফালতু তই স্কুলত যাই না বলে লাইন মারিবা যাই কি রে বাবা কি হল কি রে বাবু আমার আতারামটা আহিল নেকি সাতর সা বাবা এ ফালতুই হয়ে যায় আছে আরে আতারামতে ফালতু হল রে তোর কারণে আমি হে ৰাতিপুৱা বেলেগৰ পৰা কথা শুনিব লগা হয় কিন্তু কি হল মই কি কৰিলম এক থাপড় দিম মই কি করিলম মনে মনে থাকতই আচ্ছা বেটা তই ওগিলা কথা বাদ দিয়া এই ফালতু আতারামৰ লগত আজি স্কুলত যা তাৰ পিছত প্ৰিন্সিপালক পুছিবি যে কি কৰে এই স্কুলত তোমাক কইবাৰ ক'ব লাগে যে ৯টা বজাৰ পাছত যদি কাইবা স্কুলত আহে তাহলে কমাবা যোৱা নহয় তোক লাষ্ট বাৰৰ কাৰণে মই ৱাৰ্নিং দিলম আজিৰ পৰা যদি কাইবা ৯টা বজাৰ পিছত স্কুলত সোমায় তাহলে তোৰ চাকৰি যাব আৰু মোৰ মুখ কি চাই আছে যা গেটত থাক স্যার কমাং না ও পুষ্পা দেখোন আই ভিতৰত আই তাৰ পিছত পুষ্পা তই আজি স্কুলত আহিল যে সবে ঠিকই আছে তো ঠিকই আছে মানে বাকি গিলা তো সব ঠিকই আছে কিন্তু এই ফালতু বেটাটার কারণে মই মানুহৰ মুখৰ পৰা গালি শুনিব লগা হয় তাৰ কাৰণে এই বেটাটাৰ সম্পূৰ্ণ ডিটেইলছ মোক লাগে যে এই বেটাটাই স্কুলত আহাৰ পৰা ঘৰত যাৱালৈকে কি কৰে আরে পুষ্পা তোর বেটার কথা মই কৰ পৰা আৰম্ভ কৰিম তোর বেটার গুণৰ কথা কবৰ কাৰণে মোৰ তাত শব্দ নাই হ্যাঁ ইয়েস তোর বেটার কি গুণ নাই ডাঙৰক সন্মান কৰা নিজৰ বন্ধু বান্ধৱীৰ লগত কেনেকে মিলিব লাগে আরে জান এই গালত চুমা খান আপুনিও কি কৰে যদি কাইবা দেখা পায় আরে জান তুমিও যে চিন্তা করে মই হলং এই স্কুলৰ প্ৰিন্সিপাল আৰু মোৰ পারমিশন নলোৱাকে কোনেও মোৰ ৰুমত নসোমাই তাৰ কাৰণে আমাক কোনেও দেখা নাপায় চিন্তা নকৰিব কিন্তু স্যার মই তো দেখা পালো আপুনি কি কৈছিল স্যার যেতিয়া মই প্ৰেম কৰিছিলো মনত আছে আপোনাৰ আপুনি তো মোক ফালতু আৰু নানানটা বহুত বেয়া কথা কৈছিল কিন্তু স্যার মই লাষ্টত একটাই কথা কম যে আজিৰ পৰা যদি মোক যিকোনো কাম কৰাত গালি দিবা লাগে আৰু যদিহে মই পৰীক্ষাৰ বহীত 100ৰ ভিতৰত 100 নাপাওঁ তেতিয়াহ'লে আপোনাৰ আৰু ইংলিছ বাইদেউৰ যিটো ৰাসলীলা চলি আছে এই ৰাসলীলা মই মানুহৰ মাজত ৰাস উৎসৱ বনাই দিম ফালতু স্যার মুঠতে পুষ্পা তোর বেটার গুণৰ কথা কবৰ কাৰণে মোৰ তাত শব্দ নাই কিন্তু মই একটাই কথা কম তোর বেটাৰ নিচিনা গুণ গান থকা এই পৃথিৱীৰত মানুহ বহুত কম
有人，